তো হে গাইজ ওয়েলকাম টু মাই ভিডিঅ' তো ইয়া মোৰ পিছত আছে ডমিনাৰ বাইক তো আমি ডমিনাৰ বাইকটো এতিয়া চাম অলপ চলাইও চাম আপোনালোকক দেখাম আৰু মাইলেজ কিমান দিয়ে এইবিলাকো ক'ম কেনেকুৱা আপোনালোকে যদি ডমিনাৰ ভাল পায় তেতিয়াহ'লে কেনেকুৱা তো গাইজ এইটো হ'ল ফিউল টেংকি গাইজ দেখিছা ইয়াত চাবিটো দিলে এইটো খুলি যাব এইটো হ'ল 13 লিটাৰৰ টেংকি হয় আপোনালোকে 13 লিটাৰ তেল ভৰাব পাব ইয়াত আৰু গাইজ এই বাইকৰ ওজনটো কিমান আপোনালোকে জানে না গাইজ এই ওজনটো হ'ল 180 কেজি বাইকৰ ওজনটো হ'ল ডমিনাৰ বাইকৰ বিল্ড কোৱালিটি ক'লে আপোনালোকে চাই লওক গাইজ এইটো প্লাষ্টিক হয় আৰু ইয়াত লগো আছে ডমিনাৰ বুলি ইয়া চাওক আপোনালোকে অলপ বস্তু দেখাই দি আছোঁ এইটো ডমিনাৰ লগো ইয়াত এইটো মই নিজে লগাই দিয়া এক্সজৰ হয় এইটো কিনা টাইমত নাথাকে আৰু সেফটি ক'বলৈ গ'লে এই ডমিনাৰ বাইকৰ কি সেফটি দিছে তো চাম গাইজ তো গাইজ দেখিছা এইটো হ'ল ইঞ্জিনটো গাইজ 250cc ইঞ্জিন হয় আৰু এইটো হ'ল সেফটি ইয়া গাইজ আৰু পিছৰ আপোনালোকে লাইটটো চাব পাৰা ইয়া আৰু এইটো হ'ল ইণ্ডিকেটাৰ আপোনালোকে জানে আৰু ইয়াত আপোনালোকে যদি ইচ্ছা কৰে ইয়াত নম্বৰ প্লেটো লগাব পাৰে তো এইটোতো ক'লোঁ এক্সজষ্ট তো অলপ পিছত মই আপোনালোকক চাউণ্ডটো শুনাম কেনেকুৱা আৰু আপোনালোকে এইটো ব্ৰেক ডমিনাৰৰ এইটো হ'ল দুটা চিষ্টেমটো ইয়াত আছে তো গাইজ আৰু ইয়াত লিখা আছে চাব পাৰা DTS টুৱেন স্পাৰ্ক আৰু এইটো ব্লেক আৰু কালা তো ডমিনাৰৰ কালাৰটো চাওক গাইজ কালাৰটো হ'ল ব্লেক আৰু ৰেড গাইজ লুকিং চাওক কেনেকুৱা তো গাইজ আপোনালোকক ডমিনাৰ বাইক কেনেকুৱা লাগে নিশ্চয় কমেণ্ট কৰিব আপোনালোকে চাওক আৰু এইটো হ'ল হেডাৰ মই ক'লোঁ গাইজ আপোনালোকক মাইলেজ ক'বলৈ গ'লে গাইজ আপোনালোকে 25ৰ পৰা 30 লৈকে ধৰি থ'ব এনেতো 33 কিলোমিটাৰ কয় কিন্তু আপোনালোকে 25 বা 30 এনেকুৱা পাব মাইলেজ তাৰপিছত আপোনালোকৰ চলাৰ লগতো ডিপেণ্ড কৰে গাইজ ইফালে আৰু চাই লওক হেণ্ডেলটো কেনেকুৱা গ্ৰিপটো ভালে কমফৰ্ট এয়া চুইচটো এইটো চুইচটো অন কৰিলে ষ্টাৰ্ট হয় গাড়ী এইটো হ'ল পাৱাৰ বাটন এইটো লাইটটো গাইজ আপোনালোকে চাই লওক বাইকৰ লাইটটো আৰু এইটো হ'ল চাইডে ইণ্ডিকেটাৰ ছিগনেল দিয়াটো গাইজ এইটো মাজত টিপি দিব এইটো লাইট আপ ডাউন এইটো হ'ল পাছ ইয়াত আছে ভালকৈ চাই ল'ব পাছ এইটো পাছ কৰাটো ইয়াত আৰু ইয়াতে শ্ব' কৰিছে কি গাইজ এইটো হ'ল বেটেৰীৰ এইটো হ'ল ABS আৰু এইটো হ'ল চিহ্নটো গাইজ ডমিনাৰৰ চাবি গাইজ চাই ল'ব তো এতিয়া আমি আগৰ ইনষ্ট্ৰুমেণ্টটো চাওঁ কেনেকুৱা ইয়াত কি আছে গাইজ চাই লওক ইয়াত আছে টাইম 3:05 3:05 হ'ল গাইজ আৰু এইটো হ'ল ফিউলটো শ্ব' কৰিছে কিমান হৈছে তেলে নাই গাইজ আৰু এইটো হ'ল RPM এইটো হ'ল ODO 160 কিলোমিটাৰ কিমান আৰু এইটো হ'ল RPM নাই নেকি ইয়াত আছে নিউট্ৰেল থাকিলে নিউট্ৰেল দেখাব গাইজ ইয়াত N লিখা আছে এইটো হ'ল MS তো গাইজ ডমিনাৰ বাইকটো কেনেকুৱা লাগে আপোনালোকে নিশ্চয় কমেণ্ট কৰিব কিন্তু বাইকটো অলপ ওজন হয় 180 ওজন হয় 180 কেজি ছাৰ আপোনালোকে এই ডমিনাৰ বাইকত 6 গিয়াৰলৈকে শিফ্ট কৰি পাব ইয়া এইটো গিয়াৰটো 6 গিয়াৰলৈকে শিফ্ট কৰি পাব আৰু চাকাৰ আগফালে আৰু পিছফালে দুও চাইডতে কি লগা ABS চিষ্টেম মানে অটো ব্ৰেক চিষ্টেম লগা আছে তো গাইজ এইখিনি ভিডিঅ'টো ডমিনাৰৰ ওপৰত বিশেষ এটা নাজানো যিখিনি জানো আপোনালোকক দেখালোঁ কিবা জানিব লগা থাকিলে আপোনালোকে কমেণ্ট কৰিব নিশ্চয় তো জয় শ্ৰীকৃষ্ণ বাই বাই